ৰেগুলাৰ ঘৰৰ বস্তুবোৰ খাব নাপাওঁ কাৰণেই নেকি পিঠা পনা বা ঘৰত বনোৱা বস্তুবোৰৰ প্ৰতি কিবা এটা যেন দুৰ্বলতা আছে। ঘৰলৈ যাওঁতেই মায়ে এই ভাপত দিয়া পিঠাটো বনাইছিলে, কিন্তু মই ভিডিঅ' কৰি আনিছিলোঁ যদিও দিবহে টাইম পোৱা নাছিলোঁ। তাকে আজি ভাবিলোঁ আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ। এই পিঠাটো চাগে বহুতে বনাই খাইছে, আৰু যদি খোৱাও নাই এবাৰ খাই চাব, নিশ্চয় ভাল পাব। ময়ো এবাৰ খোৱাৰ পাছত এই পিঠাটোৰ প্ৰেমতেই পৰি গৈছোঁ। পিঠাটো বনাবলৈ পিঠাগুড়িখিনি প্ৰথমতে অলপমান ভাজি ল'ব লাগিব, আৰু এইফালে নাৰিকলখিনি লগতে গুড়ো ভাজি এনেকৈ পিঠাৰ শ্বেপটো দি বনাই ৰেডি কৰিব লাগিব। আৰু তাৰ পাছত এইখিনি শ্বেপ দিয়া হোৱাৰ পাছত ভাপত দি দিলেই আমাৰ ধুনীয়া পিঠাবিধ ৰেডি হৈ যাব। আৰু আপোনালোকৰ পিনে ঠাণ্ডা পেলাইছেনে? আমাৰ ইয়াত কিন্তু যোৱাকালি দিয়া বৰষুণজাকৰ পাছত চুৱেটাৰ কম্বল ল'ব লগা ঠাণ্ডা পৰিছেই। আজিলৈ আহিছোঁ।